welcome back to my YouTube channel. আজি ভিডিওটোৰ আৰম্ভণিটো দেখি গম পাইছে যে আপোনালোকে কি দেখুৱাব বিচাৰিছো আজি মই হয় আপোনালোকে ঠিকই ভাবিছে মই আজি এখন বিহু কৰ্মশালা দেখুৱাম আপোনালোকক আজিৰ পৰা ষ্টাৰ্ট হৈছে এই কৰ্মশালাখন ৰুক্মিণীগড় ঐতিহ্যমণ্ডিত বিহু বাকৰণীত অল্পনা তালুকদাৰৰ তত্ত্বাৱধানত তেতিয়াহ'লে দেৰি নকৰি বলকচোন আমি পুনে পুনে তালুকে যাওঁ আৰু অকণমান কৰ্মশালাখন চাওঁ ঐতিহ্যমণ্ডিত ৰুক্মিণী গাঁৱৰ ৰূপজ্যোতি মিলন সংঘৰ বাকৰিত আয়োজন কৰা এই কৰ্মশালাৰ আজি প্ৰথম দিন এই কৰ্মশালাটিৰ উদ্দেশ্য এটাই যে উঠি অহা প্ৰজন্মই যাতে বিহুৰ পৰম্পৰা আৰু সাংস্কৃতিক ভৱিষ্যতলৈ আগুৱাই লৈ যায় আমাৰ এই কৰ্মশালাত সুচাৰুৰূপে পৰিচালনা কৰি নিয়াত আমাক বিশেষভাৱে সহায় কৰিব প্ৰথমে মই বিহুৱতী বৰদৈচিলা বিহুৰাণী উপাধিৰে সন্মানিত শ্ৰী মৌচুমী পাঠক বাইদেউ আহক বাইদেউ তেখেতক আদৰিব বিচাৰিছোঁ এখন ফুলাম গামোচাৰে এইখিনিতে বাইদেউক সহযোগ কৰিব আমাৰ দ্বিতীয়গৰাকী প্ৰশিক্ষক বিহুৱা শ্ৰীযুত অভিজিত দাস তেখেতকো মই এখন ফুলাম গামোচাৰে আদৰিম গতিকে মই এখন ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ ইতিমধ্যে চিনাকি পৰ্ব শেষ হৈ গ'ল এতিয়া আছে বন্তি প্ৰজ্বলন এতিয়া বন্তি প্ৰজ্বলন কৰিব এই আপোনালোকক দেখুৱাই আছোঁ সকলোৱে এবাৰ হাত চাপৰিৰে আদৰি আহি পদূলি পালে নঙলা কিয় খোলা নাই উতুম পানী এবাতি লপতাপতে গিলি ধন্যবাদ জনাইছোঁ প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ মোৰ অলপ দেৰি হ'ল বিহু মানে বিহু বুলি ক'লে আমি আমাৰ গাতেই বিহুটো আছে মই ভাবোঁ অসমীয়া আমি ইমান বিহুৰ বিষয়ে জানো নাজানো এইটো ভাবিবই নালাগে বিহু অলপমান আমি যেতিয়া এনেকৈ নাচিম চাব লাহে লাহে চবৰে আহি যায় আৰু এতিয়া আমাৰ বেছি কোনটোত আমি জানিব লগা হৈছে আমাৰ প্ৰশ্ন এটা শিতান ধৰি দিছে প্ৰতিযোগিতাত গতিকে আমাৰ সেই প্ৰশ্ন শিতানটো বিৰাট ডাঙৰ বস্তু হৈ গৈছে প্ৰশ্ন শিতানটোতে গোটেই আমাৰ মানে সেই হৈ যায় প্ৰতিযোগিতাখনৰ ইফাল সিফাল হৈ যায় তাত একদম গোটেই কৰি দিব নোৱাৰোঁ নহয় 7 দিনত আমি অলপমান থুলমূল আভাস এটাহে দিওঁ বিহুত গতিকে আজি বেছি কথা নকওঁ এনেই দেৰি হৈ গৈছে গৰম এতিয়া লাহে লাহে আমি বিহুৰ আৰম্ভণি আখৰা কৰ্মশালাৰ আৰম্ভ কৰোঁ হয়নে নহয় ধন্যবাদ আৰু এয়া আখৰা ষ্টাৰ্ট হৈ গ'ল আজি এনেকৈ আজি প্ৰথম দিন বাৰু আখৰা অলপ ষ্টুডেণ্টো কম আছে তেতিয়া সুবিধা হয় মানে দেখিও ধুনীয়া দেখি নহয়
তাৰপিছত অলপমান সেই হ'লেও গম পাই যায় বাইদেউজনী সকলোকে মেখেলা চাদৰ পিন্ধি অহাৰ কথা ক'লে মেখেলা চাদৰ পিন্ধি আহিলে বিহু নাচিব সুবিধা হয় বুলি তাকেই ক'লে বাৰু যেনে নহওক আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ এইপিনে প্ৰশিক্ষণ চলি আছে নেক্সট এদিন আকৌ ভালকৈ দেখুৱাবলৈ যত্ন কৰিম মই তো চাই থাকিব মোৰ ইউটিউব চেনেলতে আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ